হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া? নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল, লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কেতিয়া ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল? ইয়াক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন, কেতিয়া ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট? কিন্তু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো ধৰণৰ টুইট কৰা নাই। কেৱল মাত্ৰ এটাই কথা যে হঠাৎ মেট্ৰিকৰ দ্বাৰা ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। এইটো এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে। প্ৰকৃততে কেতিয়া ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল? 31 মে'ত ঘোষণা কৰিব নেকি এইচএছৰ ফলাফল, নে জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব এইচএছৰ ফলাফল? ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে কোনো ধৰণৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। গতিকে যিদিনা ৰিজাল্ট দিব সেইদিনা তোমালোকে ৰাতিপুৱাই গম পাই যাবা। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথাই কয়, যিদিনা ৰিজাল্ট ঘোষণা কৰা হ'ব সেইদিনা পুৱাই জাননী জাৰি কৰিব শিক্ষা সংসদে। কিন্তু সঠিক তাৰিখ এতিয়ালৈকে প্ৰকাশ কৰা নাই। ইয়াক লৈ কি কয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই? হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া? ভালে দিব। কোনো ইমান আগতীয়াকৈ নহয়, যেতিয়া আপোনালোকে গমেই পাব, যিদিনাখন ৰিজাল্ট দিব ৰাতিপুৱা শুই উঠি আপোনালোকে খবৰ পাই যাব।